হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। বাকী আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ। শ্বৰ্টছবোৰ বাৰু আপলোড কৰি থকা হৈছে, কিন্তু লং ভিডিঅ' আপলোড কৰা নাই। সেইবাবে ভাবিলোঁ আজি এটা লং ভিডিঅ' আপলোড কৰোঁ। আৰু মইতো আপোনালোকক সদায় কাপোৰত ফুল কৰা ভিডিঅ'বোৰে দেখাই থাকোঁ, সেইবাবে আজি ভাবিছোঁ অলপ বেলেগ কিবা এটা ভিডিঅ'ত দেখাওঁ। আৰু এতিয়া যিহেতু বিহুৰ বতৰ, আৰু বিহু বুলি প্ৰায়বোৰ লোকে মানে নিজৰ সামৰ্থ্য থকা লোকসকলে এযোৰ মুগা কাপোৰ বা টচৰ কাপোৰ লৈছে। গতিকে তেওঁলোকে সেই কাপোৰযোৰত মানে চাদৰখনত এক্সট্ৰাকৈ সূতা নলগাই চাদৰখনৰ পৰাই মুগাৰ সূতা উলিয়াই কেনেকৈনো খুব ধুনীয়াকৈ দহি বান্ধিব পাৰে, তাকে ভাবিছোঁ আপোনালোককো অলপ দেখাই দিওঁ। কাৰণ ঘৰত মায়ে এতিয়া বিহু বুলি মুগাৰ কাপোৰবোৰত বা টচৰ কাপোৰত দহি বান্ধি আছে, মানে নিজৰ নহয় বাৰু, আনৰ কাপোৰবোৰ দহি বান্ধি আছে। গতিকে মায়ে যেতিয়া কৰিছে কামটো, ভাবিলোঁ আপোনালোককো ভিডিঅ' অলপ কৰি মই দেখাই দিওঁ। জনাসকলেতো জানেই, আৰু নজনাসকলৰো অলপ হ'লেও কিবা এটা সহায় হ'ব। কাৰণ এই বহাগত যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ কাপোৰযোৰ চিলোৱা নাই, চাদৰখন দহি বন্ধা নাই, তেনে এই ধৰণে দহি বান্ধি এবাৰ পিন্ধি চাব পাৰিব, আৰু খুব ধুনীয়া লাগে চাদৰখন দেখিবলৈ। গতিকে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ ধুনীয়াকৈ শেষলৈকে চাই যাব, আৰু কেনেকৈনো দহিটো বান্ধিছে সেয়াও ধুনীয়াকৈ শিকি ল'ব। বাকী আহক এতিয়া ভিডিঅ'টো আৰম্ভ।